আমি সকলোৱে সপোন দেখোঁ। ৰাতি শুই থকাৰ পিছত মানুহে বিভিন্ন ধৰণৰ সপোন দেখা পায়। তাৰে কিছুমান শুভ আৰু কিছুমান অশুভ বুলি গণ্য কৰা হয়। এই সপোনবোৰে মানুহৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায়। স্বপ্ন শাস্ত্ৰত বা সপোন শাস্ত্ৰত আপোনালোকৰ কৈছে যে সপোনৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰা হৈছে। সপোনত দেখা বস্তুবোৰৰ বাস্তৱ জীৱনত বেলেগ বেলেগ অৰ্থ থাকে। এজন ব্যক্তিৰ জীৱনত ঘটি থকা ঘটনাবোৰৰ বিষয়ে সপোনবোৰে বিভিন্ন ধৰণৰ ইংগিত দিয়ে বুলি কৈছে। প্ৰথমতে আহিছোঁ কি সপোন দেখিলে ভাল বুলি কৈছে। মৃত্যুৰ সপোন দেখা। মৃত্যুৰ সপোন দেখা এটা ভয়ংকৰ সপোন বুলি গণ্য কৰা হয়। মৰাৰ সপোন যদি দেখে ভয়ংকৰ বুলি গণ্য কৰা হয়, কিন্তু সপোন শাস্ত্ৰৰ মতে সপোনত কাৰোবাৰ মৃত্যু দেখিলে শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে যদি কোনো ব্যক্তিয়ে মৃত্যুৰ সপোন দেখে তেন্তে ইয়াৰ অৰ্থ হ'ল যে অতি সোনকালে ধন সম্পত্তি লাভ কৰিব, অনাগতৰ দিনত তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কৈছে। দ্বিতীয় সপোনটো হৈছে সপোনত ফল আৰু ফুল থকা গছ দেখা। মানুহে প্ৰায় সপোন দেখে ফল মূলেৰে ভৰপূৰ গছ। এনে সপোনক শুভ বুলি গণ্য কৰা হয়। সপোন বিজ্ঞানৰ মতে এনে সপোনে আগন্তুক দিনত ভাল খবৰৰ ইংগিত দিয়ে। এনে সপোনৰ অৰ্থ হ'ল এজন ব্যক্তিৰ প্ৰতিটো ইচ্ছাৰ প্ৰতি সোনকালে পূৰণ হয়। ব্যক্তিজনে যথেষ্ট পৰিমাণৰ ধন জমা কৰিব পাৰে বুলি কৈছে, সঞ্চয় কৰিবলৈ সক্ষম হয়। আন এটা সপোন হৈছে পৰ্বত বগাই যোৱাৰ সপোন। বহুত মানুহে বিশেষকৈ পাহাৰ পৰ্বত বগাই থকা সপোন দেখে বা নিজকে বগাই যোৱাৰ সপোন দেখে। স্বপ্ন বিজ্ঞানৰ মতে বিশেষকৈ এনে সপোনক অতি শুভ বুলি গণ্য কৰা হয়। অৰ্থাৎ এজন ব্যক্তিৰ জীৱনত প্ৰগতিৰ নতুন বাট মুকলি কৰিবলৈ ওলায়। যিজনে বা যিসকলে নিযুক্তি লাভ কৰে, কিবা এটা কামত তেওঁলোকে দায়িত্ব পায়, তেওঁলোকে পদোন্নতি আৰু ভাল দৰমহাৰ পোৱাৰ আশা কৰা হয়। আনহাতে ব্যৱসায়ত থকাসকলে এই সপোন দেখিলে ব্যৱসায়ীসকলে ভাল লাভৰ আশা কৰা হয় বুলি কৈছে। সপোন বা সপোনত এটা ইকুচু দেখা। পখিলাক লক্ষ্মী দেৱীৰ বাসস্থান বুলি গণ্য কৰা হয়। এনে অৱস্থাত যেতিয়া সপোনত বিশেষকৈ আপোনালোকে পখিলা দেখা পায়, তেতিয়া বুজিব পাৰি যে আপুনি অতি সোনকালে দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব আৰু আপুনি অতি সোনকালে আৰ্থিক লাভ আৰু সুখ সমৃদ্ধি আৰু বিলাসী জীৱনৰ অভিজ্ঞতা লাভ কৰিব বুলি কৈছে। অন্য এটা সপোন হৈছে সপোনত বিশেষকৈ বৰষুণৰ সপোন। অৰ্থাৎ বৰষুণৰ সপোনক শুভ বুলি গণ্য কৰা হয়। অৰ্থাৎ আপুনি আপোনালোকৰ জীৱনত সকলো ধৰণৰ সুখ অনুভৱ কৰিব। আপুনি বিশেষকৈ ধনৰ কোনো অভাৱ অনুভৱ কৰিব বুলি কৈছে। বিশেষকৈ আপোনালোকৰ এটা পৰিকল্পনা আপোনাক যথেষ্ট লাভ কঢ়িয়াই আনিব পাৰে। সপোনত বৰষুণ দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পেলাই জনাব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় মা লক্ষ্মী, জয় মা লক্ষ্মী।